আপোনাৰ বয়স ২৭ বছৰ আৰু এতিয়াও আপুনি চৰকাৰী চাকৰিৰ বাবে পঢ়ি আছে। প্ৰতিদিনে পুৱা উঠি কিতাপ খুলি বহে, দুপৰীয়া কোচিং, সন্ধিয়া মক টেষ্ট, ৰাতি আকৌ নতুন নটিফিকেশ্যন, গভৰ্ণমেণ্ট জব ভেকেঞ্চি। আপুনি ভাবিছেনে এইবাৰ হয়তো মোৰ হ'ব, কিন্তু এবছৰ পাৰ হৈ গ'ল, ২ বছৰ পাৰ হৈ গ'ল, ৩ বছৰ, ৪ বছৰ আৰু আপুনি এতিয়াও একে ঠাইতে আছে। আপোনাৰ বন্ধুবোৰে কোনোবাই চাকৰি কৰিছে, কোনোবাই ব্যৱসায় আৰম্ভ কৰিছে, কোনোবাই বিয়া পাতিছে, কোনোবাই নিজৰ ঘৰ বনাইছে আৰু আপুনি এতিয়াও ভাবি আছে এবাৰ চাকৰিটো হৈ যাওক, তাৰ পিছত সকলো ঠিক হৈ যাব। কিন্তু যদি মই আপোনাক কওঁ যে সমস্যাটো চৰকাৰী চাকৰি বিচৰাত নহয়, সমস্যাটো হ'ল আপুনি হয়তো আপোনাৰ জীৱনৰ আটাইতকৈ মূল্যৱান সময়টো কেৱল এটা পৰীক্ষাৰ ফলাফল নিৰ্ভৰ কৰি আছে। আমাৰ সমাজত এটা ল'ৰা বা ছোৱালী সৰুৰ পৰা এটা কথা শুনি ডাঙৰ হয়, ভালকৈ পঢ়া, ভালকৈ ৰিজাল্ট কৰা, এটা ভাল চাকৰি লোৱা, আৰু বহু পৰিয়ালত ভাল চাকৰি মানে চৰকাৰী চাকৰি, কাৰণ চৰকাৰী চাকৰি মানে নিশ্চিত ইনকাম, সমাজত সন্মান, ভৱিষ্যতৰ নিৰাপত্তা আৰু পৰিয়ালৰ বাবে এটা গৌৰৱ। সেইকাৰণে বহু যুৱকে ২০ বছৰ বয়সত সিদ্ধান্ত লয়, মই চৰকাৰী চাকৰি কৰিম। সিদ্ধান্তটো বেয়া নহয়, কিন্তু সমস্যা আৰম্ভ হয় তেতিয়া যেতিয়া এই সপোনটোৱেই জীৱনৰ একমাত্ৰ পথ হৈ পৰে। ২৭ বছৰ বয়সত যদি আপুনি এতিয়াও চেষ্টা কৰি আছে, তাত লাজ পাবলগীয়া একো নাই। কিন্তু আপুনি নিজকে এটা প্ৰশ্ন সুধিব লাগিব, মই সঁচাকৈ মোৰ লক্ষ্যৰ ফালে আগবাঢ়িছো নে কেৱল অপেক্ষা কৰি আছো? এজন যুৱক চৰকাৰী চাকৰি প্ৰিপাৰেশ্যন কৰি আছে। মাক চিন্তিত, দেউতাকে নীৰৱ বহি আছে। ২৭ বছৰ বয়সত জীৱনটো অলপ বেলেগ হৈ যায়। এই সময়ত পৰিয়ালে সুধিবলৈ আৰম্ভ কৰে, চাকৰিটো কেতিয়া হ'ব? যে আত্মীয়তাই সোধে, এক্সাম ক্লিয়াৰ কৰিলানে? বন্ধুৱে সোধে, কি কৰি আছে এতিয়া? আৰু আপুনি হাঁহি এটা মাৰি কয়, চলি আছে, প্ৰিপাৰেশ্যন কৰি আছো। কিন্তু ভিতৰত হয়তো আপুনি ভাগৰি পৰিছে। কেতিয়াবা নিজকে আনৰ লগত তুলনা কৰে, সেই চাকৰি পালে, সেই বিজনেছ আৰম্ভ কৰিলে, সেই বিদেশত গ'ল, আৰু মই কি কৰি আছো? এই কম্পাৰিজনটোৱে লাহে লাহে আত্মবিশ্বাস শেষ কৰিবলৈ আৰম্ভ কৰে। কিন্তু মনত ৰাখিব, জীৱনত সকলো টাইমিং একে নহয়। কোনোবাই ২২ বছৰতে সফল হয়, কোনোবাই ৩০ বছৰত বয়সত, কোনোবাই ৪০ বছৰ বয়সত। সফলতাৰ কোনো ফিক্স এজ নাথাকে। কিন্তু এটা কথা আছে, সময় ৰৈ নাথাকে। আপুনি চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে, কিন্তু আপোনাৰ জীৱনটো থমকি ৰ'ব নালাগে। বহু যুৱকে এটা ডাঙৰ ভুল কৰে, চাকৰিটো হ'লে মই এইটো কৰিম, চাকৰিটো হ'লে বিজনেছ কৰিম, চাকৰিটো হ'লে ইউটিউব কৰিম, চাকৰিটো হ'লে নতুন স্কিল শিকিম। কিন্তু চাকৰিটো হোৱালৈকে তেওঁলোকে একো নকৰে। এইটো এটা বিপদজনক মাইণ্ডছেট, কাৰণ আপুনি যেতিয়া আপোনাৰ জীৱনটো এটা চাকৰিৰ ফলাফলৰ সৈতে বান্ধি দিয়ে, তেতিয়া চাকৰি নহ'লে আপোনাৰ কনফিডেন্সো ভাঙি পৰে। চৰকাৰী চাকৰি এটা কেৰিয়াৰ পইণ্ট, ই জীৱনৰ একমাত্ৰ অপশ্যন নহয়। আপুনি চেষ্টা কৰক, এক্সাম দিয়ক, প্ৰিপাৰেশ্যন কৰক, কিন্তু তাৰ লগত এটা বেকআপ প্লেন ৰাখক। এই স্কিল শিকক, ডিজিটেল স্কিল, ভিডিঅ' এডিটিং, গ্ৰাফিক ডিজাইন, কোডিং, ডিজিটেল মাৰ্কেটিং, টিচিং, ফ্ৰিলান্সিং, ফটোগ্ৰাফী বা নিজৰ কোনো সৰু ব্যৱসায়। আজিৰ সময়ত স্কিলৰ ভেলু বহুত আছে। আপুনি ক'ত জন্ম লৈছে সেইটো আপোনাৰ হাতত নাছিল, আপোনাৰ পৰিয়ালৰ কিমান ধনী সেইটো আপোনাৰ হাতত নাছিল, কিন্তু আপুনি আজিৰ পৰা কি শিকিব সেই সিদ্ধান্তটো আপোনাৰ হাতত আছে। মই এইটো কোৱা নাই যে চৰকাৰী চাকৰি এৰি দিয়ক, নাই। যদি এইটো আপোনাৰ সপোন, চেষ্টা কৰক, কিন্তু নিজকে এটা ডেডলাইন দিয়ক। ধৰি লওক, মই অহা ১ বছৰৰ সম্পূৰ্ণ ডিচিপ্লিনেৰে প্ৰিপাৰেশ্যন কৰিম। এই ১ বছৰত নিজৰ ১০০% দিয়ক, কিন্তু লগতে নিজৰ জীৱনৰ আন এটা পথো তৈয়াৰী কৰক। কাৰণ সফল মানুহে কেৱল প্লেন এ নকৰে, তেওঁলোকে প্লেন বিও তৈয়াৰ কৰে, আৰু কেতিয়াবা প্লেন বিয়েই জীৱনৰ আটাইতকৈ ডাঙৰ সুযোগ হৈ পৰে। ধৰি লওক আপুনি ২৭ বছৰ বয়সত আছে। আপুনি যদি আজি এটা স্কিল শিকিবলৈ আৰম্ভ কৰে, এবছৰৰ পিছত আপুনি স্কিলত ভাল হ'ব পাৰে, ২ বছৰৰ পিছত প্ৰফেশ্যনেল হ'ব পাৰে, ৩ বছৰৰ পিছত ইনকাম চ'ৰ্চ বনাব পাৰে। কিন্তু যদি আপুনি কেৱল ভাবি থাকে চাকৰিটো হ'লে আৰম্ভ কৰিম, তেন্তে ৩০ বছৰ বয়সতো আপুনি একে ঠাইতে থাকিব পাৰে। এতিয়া এটা কথা কওঁ, আপুনি কেতিয়াবা আপোনাৰ মাক দেউতাকৰ চকুলৈ চাই ভাবিছেনে তেওঁলোকে আপোনাৰ পৰা কেৱল চৰকাৰী চাকৰি নিবিচাৰে, তেওঁলোকে বিচাৰে আপুনি সুখী হওক, নিজৰ ভৰিত থিয় হওক, আনৰ ওপৰত নিৰ্ভৰ নকৰক। তেওঁলোকৰ আটাইতকৈ ডাঙৰ সপোন হয়তো এইটো নহয় যে মোৰ ল'ৰাই চৰকাৰী চাকৰি কৰিবই লাগিব। তেওঁলোকৰ সপোন হয়তো মোৰ ল'ৰাই নিজৰ জীৱনটো ভালকৈ চলাব পাৰক। সেইকাৰণে চাকৰিৰ বাবে চেষ্টা কৰক, কিন্তু নিজৰ জীৱনটো নষ্ট নকৰিব। আপোনাৰ বয়স ২৭, ঠিক আছে, আপুনি শেষ হৈ যোৱা নাই, আপুনি লেটো নহয়।
আপুনি ফেইলাৰো নহয়। আপুনি কেৱল এটা সিদ্ধান্ত লোৱাৰ সময়ত থিয় হৈ আছে আৰু সেই সিদ্ধান্তটো হ'ল মই কেৱল অপেক্ষা কৰিম নে নিজৰ জীৱনৰ গঢ়িবলৈ আজিৰ পৰা আৰম্ভ কৰিম। যদি আপুনি এতিয়া 25, 26, 27 বা 28 বছৰত আছে আৰু চাকৰি প্ৰিপাৰেশ্যন কৰি আছে তেন্তে 4টা কাম কৰক। প্ৰথম, নিজৰ লক্ষ্য স্পষ্ট কৰক। আপুনি সঁচাকৈ কোনটো চাকৰি বিচাৰে, কিয় বিচাৰে, নিজকে সোধক। দ্বিতীয় নম্বৰ, নিজৰ বাবে এটা ৰিয়েলিষ্টিক ডেডলাইন বনাওক। কিমান বছৰ প্ৰিপাৰেশ্যন কৰিব, কিমান এটেম্প্ট দিব, এইটো আগতে ঠিক কৰক। তৃতীয়তে, এটা ইনকাম স্কিল শিকক। প্ৰতিদিনে মাত্ৰ 1 পৰা 2 ঘণ্টা শিকক। যদি আপুনি চাকৰি পায়, এই স্কিল আপোনাৰ অতিৰিক্ত ইনকাম চ'ৰ্চ হ'ব পাৰে। আৰু যদি চাকৰি নাপায়, এই স্কিল আপোনাৰ কেৰিয়াৰ হ'ব পাৰে। চতুৰ্থ, নিজকে আনৰ লগত কম্পেয়াৰ কৰা বন্ধ কৰক। আপোনাৰ বন্ধুৱে চাকৰি পালে ভাল কথা, তেওঁৰ জাৰ্নি আপোনাৰ জাৰ্নি আপোনাৰ জীৱনটো কোনো ৰিচ নহয়। কিন্তু দৌৰিবলৈ এৰি দিয়াও সমাধান নহয়। যদি আপোনাৰ বয়স 27 বছৰ আৰু আপুনি এতিয়াও চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰি আছে, তেন্তে এই কথাটো মনত ৰাখিব। আপুনি বিফল হোৱা নাই, আপুনি পলম কৰা নাই, আপুনি এতিয়াও আপোনাৰ সিদ্ধান্ত লোৱাৰ সময়ত আছে। চৰকাৰী চাকৰিৰ বাবে চেষ্টা কৰক, কিন্তু নিজৰ জীৱনটো কেৱল এটা ফলাফলৰ ওপৰত এৰি নিদিব। আপোনাৰ হাতত সময় আছে, আপোনাৰ হাতত শক্তি আছে, আৰু আটাইতকৈ ডাঙৰ কথা, আপোনাৰ হাতত এতিয়াও এটা নতুন আৰম্ভণিৰ সুযোগ আছে। কেতিয়াবা জীৱনত আমি যিটো বিচাৰো সেইটোও নাপাওঁ, কিন্তু তাৰ অৰ্থ এইটোৱে নহয় যে জীৱন শেষ। কেতিয়াবা জীৱনে আমাক এটা পথ দেখুৱায়, আৰু সেই পথটোৱে হয়তো আমাৰ বাবে ভাল আছিল। সেইকাৰণে যদি আপুনি 27 বছৰ বয়সত আছে, নিজকে একটা প্ৰশ্ন সোধক, আৰু 3 বছৰ পিছত মই ক'ত থাকিব বিচাৰো? যদি উত্তৰটো চৰকাৰী চাকৰি, তেতিয়াহ'লে কঠোৰ পৰিশ্ৰম কৰক। কিন্তু যদি সেই সময়ত আপোনাৰ হাতত আন এটা স্কিল থাকে, এটা ইনকাম চ'ৰ্চ থাকে, এটা বেকআপ প্লেন থাকে, তেন্তে আপুনি যিয়েই নহওক জীৱনত হাৰি নাযাব। কাৰণ সফলতা মানে কেৱল চৰকাৰী চাকৰি নহয়, সফলতা মানে নিজৰ ভৰিত থিয় হোৱা, নিজৰ পৰিয়ালক সহায় কৰিব পৰা, আৰু নিজৰ জীৱনটো নিজৰ মতে জীয়াই থাকিব পৰা। আপোনাৰ বয়স 27, তেন্তে আজিয়ে আৰম্ভ কৰক। কাৰণ আপোনাৰ জীৱন আটাইতকৈ ভাল সময় হয়তো যোৱা নাই, হয়তো সেই সময়টো আজিৰ পৰা আৰম্ভ হৈছে। ভিডিঅ'টো যদি আপোনাৰ মনত অলপো প্ৰভাৱ পেলাইছে, তেন্তে আপোনাৰ বন্ধুসকলৰ সৈতে শ্বেয়াৰ কৰক আৰু কমেণ্ট কৰি জনাওক আপুনি চৰকাৰী চাকৰিৰ বাবে প্ৰিপাৰেশ্যন কৰি আছেনে। মনত ৰাখিব, চেষ্টা কেতিয়াও বন্ধ নকৰিব, কিন্তু নিজৰ জীৱনটো ৰখাই নথব।